নতুন ফোন বেশি হয়েছে রবা মামা আমি ফোন করো হ্যালো ও গাড়িটি কোথা স্যার মাইনে জলটো বেশি হয়েছে দেখুন তুমি আহিব পাৰিবা নেকি ঠিক আছে একচুৱেলি মই লৈ যাওঁ ঠিক আছে নামটা কোৱা ক্লিয়াৰ আছে ছাৰ একদম চিৰিয়াছ কুৱেশ্যন আহিছে অঁ নিদু তুমি যোৱাচোন চিচাৰলৈ মই গৈ আছোঁ হৈছে নিকু মেডিচিন কেইটা লৈ আহিবা হা চাৰ্জনক আনিব দিবা দিয়া মাইনা আৰু পাইছা তুমি উঠাচোন আপোনালোকক বহুত বহুত ধন্যবাদ দেই ধন্যবাদটো তুমি মোক দিবা না আমাৰ ছাৰক দিয়া চাব দিছে ছাৰ কেবিনেট আছে আপোনাক গাৰ্জেনে লগ কৰিব বিচাৰিছে গাৰ্জেন মানে এই মাইনাটো ছাৰ অঁ মাইনাজনী কি হ'ল মাইনাজনী ভাল হৈছে ছাৰ মাতাছোঁ বাৰু হৈছে অঁ আহা নিকু বহিব দিয়া আইডি তই অমৰীয়া মৰিয়াজনী মানে তোমাৰ তেতিয়াৰ পৰা তুমি মোক কিয় লগ কৰা নাই বহাচোন তুমি বহাচোন তেতিয়াৰ পৰা মই চিকিৎসা কৰি আছোঁ কিন্তু মই আজিলৈ চিনিয়ে পোৱা নাই এইজনী মোৰ ভতিজী আৰু এইজন মোৰ দাদা ছাৰ আপোনাৰ দাদা মানে নিকু তোমাক মই অতদিনা পোৱা নাছিলোঁ মই এন জি অ'ত যে আছিলোঁ এন জি অ'ৰ আগত মোৰ এখন ঘৰ আছিল আৰু এইজন মোৰ দাদা আছিল তেনেহ'লে শুনা ভাইটি দিনৰ দিনটো অনাই বনাই ঘূৰি ফুৰে তাক তুমি কিবা এটা সময় সুস্থ সমাজ কৰি নিদিয়া কিয় ৰবা চাই আছোঁ বাৰু মই দাদা হ'ল দাদা দাদা মানুহ মৰিলি নে কি আজিও খাই আহিছে অৱস্থা মই কালি লৈ আছো ৰাতি সি মদ খাই 2টা বজাত ফোন কৰিলে তুমি তাক সুধিবাচোন কি মোতকৈ আহিছে কি ৰবা তাক মই ফোন কৰি আছোঁ এতিয়া হেল্ল' ভাইটি ক'ত আছা তই জলদি হ'বলৈকে আছোঁ কিবা দৰকাৰ এটা আছে মোৰ অঁ ঠিক আছে ভাইটি অঁ দাদা মই আছোঁ এইটো তুমি ৰাতি ক'ত গৈছিলি ইমান দেৰিলৈকে দাদা নীল আহিছিল নীলৰ লগত গ'লোঁ আৰু ৰাতি তুমি কিবা খাই আহিছা দাদা মানে কি আৰু এই নীলে অলপ খালে ময়ো অলপ খালোঁ ভাইটি তুমি এইবিলাক চাজনী এটা বাদ দিয়া তুমি কিবা কাম ধন্দা মাথা মাৰা হ'ব দাদা মই বাহিৰৰ পৰা আহোঁ কালি আজি ঘৰত কিবা গম পালা নেকি গম নাপাব দদাই বজাই দিছে মই দদায়ে বজাই দিছে মোক ঠিক ক এই মাথাটো এতিয়াও বেয়া লাগি আছোঁ কালি অলপ কমকৈ হ'ল নেকি
কমকৈ মানে খাইছোঁ দিয়া আৰু বাৰ্থডেৰ কথা কিবা আছে নেকি লগত কিবা মানে এটা আছে দিয়া আমাৰ দৰাই নাই কিজানি দিয়া মই আজি নাপাওঁ দে দে হ'ব দিয়া এইটো F5 না তোৰতো ভাল আছে না এই নাই মানে প্ৰব্লেম বেলেগ নাই এই কীবৰ্ডৰ এইটো চুইচটো অলপ দাবি থাকে গায়ত্ৰী অঁ কি হ'ল কিয় গুণগাইছ এইলা কিবা শুনিছে মই পাইছোঁ কিবা চোৱাচোন এই প্ৰেছ যাওঁ অঁ দাদা তুমি এইলা কি কৰিছা ঘৰতে ক'ত মই একো কৰা নাই নহয় একো কৰা নাই তোমাৰ লগৰটো কি আহিছে কি আহিছে আমাৰতো প্ৰতিদিনে আহি মই কিয় গম পাইছোঁ তুমি এইলা এইবোৰ একো নহয় দাদা কি কৈ থাকা দাদা মই তোক আজি এটা কথা কওঁ তই কাৰোবাৰ কথা শুনি মোক এনেদৰে কথা শুনি নাথাকিবি বৌয়ে তোমাক এইবোৰ কথা লগাই থাকে আজি মই দিনা খাইছোঁ ভাইটি তুমি চিগাৰেট টানি আছা সেইটো বাৰু মোৰ ভুল হৈ গ'ল কিন্তু তই বহুত দিনৰ পৰা মোক কথা শুনাই থাক এনেদৰে থাকিলে মই ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য হওঁ যা তই ঘৰৰ পৰা ওলাইছা ভাইটি তই দাদা কি কৰি থাক এইটো ভাইটি তইতো নীলক মাৰিছ ভাইটি সি বহুত বেয়া ল'ৰা সি বেয়া বেয়া কথা মই জানো মাৰিছোঁ মই তুমি এচৰ মাৰিছ হয় কিয় মাৰিছ ভাইটি তুমি দাদাক ইমান কিয় খং কৰিছা বৌ তুমি মনে থাকা দাদা প্ৰতিদিনে তুমি কথাই লগাই থাকা ৰ'বা ভাইটি তুমি নিজে চিগাৰেট টানিছা নে মই দেখা পাইছোঁ তুমি চিগাৰেট কেনেকৈ লগত মই বাৰু চিগাৰেট খাইছোঁ এইটো হয় সেই বুলি তুমি নীলক মাৰিবা নেকি নীলটো মোৰ লগত লগাব বন্ধু চা ভাইটি মইতো ভালৰ কাৰণে কৈছোঁ সি বহুত বেয়া ল'ৰা কিন্তু নহবি তুমি হ'ব দিয়া দাদা তুমি আৰু মোক নীতি শিক্ষা দিব নালাগে সদায় মোক অশান্তি কৰি থাক মই ঘৰৰ পৰা ওলাই যাম তোমাৰ এটা বেকাৰ ল'ৰাটো কোনে ৰাখিব বৌ তুমি মনে নাথাকা ৰ'বা ভাইটি তুমি মনৰ কথা কি কৰিছা এইবিলাক দাদা তই বেয়া নাপাবি মই সঁচাই কৈছোঁ মই আৰু এইখন ঘৰত নাথাকোঁ আৰু এদিন নহয় এদিন মই সফল ব্যক্তি হয় এই ঘৰলৈ ঘূৰি আহিম ভাইটি এইবিলাক তুমি কি কৰি আছা দাদা বেয়া নাপাবি মই আহিলোঁ নাই দিয়ক দাদা নাই দিয়ক নাই দাদা দুখোৱা নাই দাদা ক'ত গৈছিলা তুমি দাদা মই কাম বিচাৰি আহিছোঁ দাদা মই ঘৰৰ পৰা ওলাই আহিছোঁ ঘৰৰ পৰা ওলাই আহিছা কিয় দাদা ঘৰৰ পৰা ওলাই আহিলোঁ দাদা আচ্ছা তোমাৰ ডকুমেণ্টছ লাগিব ন তুমি ইমান এটা কাম কৰক আমাৰ গাড়ীটো লৈ গ'ল আমি NGOৰ পৰা আহিছোঁ হয় দাদা আমি বিপদৰ বন্ধু বুলি আমি এটা NGO আছে হয় আমাৰ তাতে ল'ৰা এংগেজ কৰি দিওঁ হয় তোমাৰতো ইমান ডিগ্ৰী আছে তোমাৰ কম্পিউটাৰ আছে নাই তোমাৰ সুবিধা আছে দাদা ঠিক আছে তুমি আমাৰ গাড়ীত বহা কৰি দিম তুমি বহুত হেৰি কৰিব নালাগে ঠিক আছে হয় ঠিক আছে বোলো